নমস্কাৰ সকলোলৈ। আজি মই এটা বস্তু আনবক্সিং কৰিব লৈছোঁ। বস্তুটো কি অকণমান হ'লেও নিশ্চয় ধৰিব পাৰিছে। এটা কম্পিউটাৰ এম্ব্ৰইডাৰী কৰা মেচিন। এয়া মই হাতত লৈ থকা ফ্ৰেম। এইডাল কৰ্ড হয়। মেচিনটো যিহেতু কাৰেণ্টত চলে। এইটো এটা উষা ইস্ত্ৰি। মই মেচিনটোৰ লগত গিফ্ট পাইছোঁ। বস্তুকেইটা মই তলতে থৈ লৈছোঁ। আৰু এইকেইটা হ'ল মেচিনৰ এচেছৰিজ। এইকেইটা সৰু সৰু মেচিনৰ পাৰ্টছ, আৰু এইকেইটা মই তলতে থৈ ল'লোঁ। এইটো এটা কম্পিউটাৰ এম্ব্ৰইডাৰী কৰা মেচিন। এটা সপোন আছিল বহুত দিনৰ পৰা। যেতিয়াৰ পৰা মেচিনটো বেছি প্ৰচলিত হৈছিল তেতিয়াৰ পৰা সদায় ল'ম কৰি আছিলোঁ। আৰু এয়া মেচিনটো আনবক্সিং হৈয়ে গ'ল আপোনালোকৰ মাজত। এইটোৱে মেচিনটো 450E হয়, কম্পিউটাৰ এম্ব্ৰইডাৰী কৰা মেচিন। এইটো কাৰেণ্টত চলে। আৰু এটা বস্তু দেখাবলৈ আছে। এই মেচিনৰ বৰ্ড হয়, তাৰ লগতে আছে এখন এক্সট্ৰাকৈ অনা হৈছিলে। আৰু এটা কাপোৰ চিলাই কৰা মেচিন অনা আছে। এইটো মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। লগতে আনিছোঁ দুইটা। এইটো খুলিব পৰা নাই মই। মানুহজনে আহি দেখাই দিছে কেনেকৈ খুলিব লাগে। এইটো উষা জিগজেগ হয়। ইয়াত এইটো খুলি দেখাই দিওঁ আপোনালোকক। এইটো মেচিনটোৰ কভাৰ হয়। মেচিনটোত কভাৰ এটা দিছে। এনেকৈ কভাৰ থাকিলে ভাল হয়, ধূলি চুলিৰ পৰা বাচি থাকে। আৰু এইটো হ'ল সেই উষা জিগজেগ মেচিনটো। এইটোত 21টা চিলাই কৰিব পাৰি এই মেচিনটোত। আৰু এইটো লগত দিছে কাৰেণ্টৰ, যিহেতু মেচিনটো এইটো এক্সেলেটৰ কয় নে কি কয় মই ভালদৰে নাজানো। এইটো আকৌ ইয়াতে ভৰাই থৈছোঁ বৰ্তমান। আৰু এয়া অকণমান দোকানৰ দৃশ্য। মোৰ দোকানত কেনেকৈ ফুল কৰে এইটো অকণমান দেখাই দিছিলে দোকানতে। মই বহি চাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।